কবি বিপুলজ্যোতি শইকীয়াৰ কবিতা মেঘে বৰষুণে পাঠেক কৰি। আবেলিৰ বৰষুণে যাক খোজ কাঢ়ি কাঢ়ি পালেগৈ পাঠেক কৰি। খোজৰ হিচাপ ৰাখি ৰাখি পেডমিটাৰৰ কোড হৈ পৰিল বাউলি। আন্তঃজিলা ভ্ৰমণ এতিয়া নিষিদ্ধ, কিন্তু বৰষুণে ক'ৰ নিতাই মণ্ডলৰ ভূগোল মানে। বোলে এইখিনিলৈকে কামৰূপ মেট্ৰ', সেইখিনিৰ পৰা মৰিগাঁও। বৰষুণৰ কণ্টেইনমেণ্ট জ'ন ঠিক কৰে গগন বিহাৰী মেঘে। পাঠেককুৰিৰ পাউঠেক নে পাঠেক? কথাটো কুৰিবাৰ ভাবি বৰষুণে গৈ পালেঙৰ তলৰ পৰা ফুটবলটো উলিয়ালে। বৰপিতাইৰ চাইকেলৰ পামটোৰে তাক নুদুকা হোৱাকৈ পমিয়ালে। আৰু কণটি দদাইৰ যজা পুতেক ৰুবুল আৰু বুবুলৰ সৈতে নামঘৰৰ দক্ষিণৰ বাকৰিখন পালেগৈ। আকাশত ফুটবল, ফুটবলত মেঘ, মেঘত ৰুবুল আৰু বুবুল। বৰষুণক পায় কোনে?